নমস্কাৰ বন্ধুসকল, মই দীপাংকৰ আপোনালোকক স্বাগতম জনাইছোঁ মষ্ট আছাম ইউটিউব চেনেললৈ। যদিহে আপুনি আনমেৰিড কাপলছ হয় তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাওক। আজি আমি কথা পাতিম আনমেৰিড কাপলছে কেনেকৈ হোটেল বুকিং কৰিব পাৰি। বন্ধুসকল, সকলোৱে জানে যে কোনো হোটেলে আনমেৰিড কাপলছ এলাউ নকৰে। তাৰ ভিতৰতো গভৰ্ণমেণ্টে কিছুমান নিয়ম অনুসৰি কিছুসংখ্যক হোটেলত আনমেৰিড কাপলছ এলাউ কৰাৰ ব্যৱস্থা কৰিছে। যদিও বহুতে হোটেল বুকিং কৰে, তাৰ ভিতৰতো নানান ধৰণৰ সমস্যাই দেখা দি থাকে। পিছত কিবা সমস্যা হ'ব পাৰে নেকি, হোটেলত যোৱাৰ পিছত কিবা সমস্যাই দেখা দিব পাৰে নেকি। বন্ধুসকল, এনেকুৱা কোনো ধৰণৰ সমস্যাই দেখা নিদিয়ে। তাৰ বাবে কোনো ধৰণৰ মনত সন্দেহ ৰাখিব নালাগে আপোনালোকে। আজি আমি কথা পাতিম অতি সহজে আনমেৰিড কাপলছে কেনেকৈ হোটেল বুকিং কৰিব পাৰি নিসন্দেহে। তাৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু তাৰ বাবে আমি যাব লাগিব প্লে ষ্ট'ৰলৈ। সকলোৰে হাতত এটা এণ্ড্ৰইড মোবাইল থাকেই। তাৰপিছত প্লে ষ্ট'ৰত যাওক। প্লে ষ্ট'ৰত যাই ইয়াতে চাৰ্চ কৰক, লিখক ইয়াতে অ'য়' লিখি দেখিব আপুনি ওপৰত ৰেড কালাৰৰ অ'য়' এটা আহিছে। যিটো ফাৰ্ষ্ট আহিছে অ'য়' সেইটো ৰেড কালাৰৰ, তাত আপুনি ক্লিক কৰক। মোৰ তাত যিহেতু আগৰ পৰা অ'য়' এপছ ইনষ্টল আছে, তাৰ বাবে এনেকৈ আহিছে। যদি আপোনাৰ মোবাইলত অ'য়' এপছ ইনষ্টল নাই তেনেহ'লে আপুনি ইনষ্টল কৰক আৰু চাইন ইন কৰক। নাম, মোবাইল নাম্বাৰ, ইমেইল আইডি দি ছাবমিট কৰক। পিছত দেখিব আপুনি 4 ডিজিট এটা কোড আহিব। সেইটো 4 ডিজিট কোডটো দি ভেৰিফাই কৰি লওক। তাৰপিছত আপুনি দেখিব, মই দেখাই দিছোঁ ইয়াতে, এনেকৈ খোল খাব অ'য়' এপছ। ইয়াতে আপুনি চাব পাৰিব আপোনাক কোন ঠাইত হোটেল লাগে। ইয়াতে আপুনি লোকেশ্যন চাৰ্চ কৰিব পাৰে, দেখাই দিছোঁ মই। ইয়াত আপুনি ওপৰত আহি চাৰ্চ কৰক। মই যিহেতু বৰ্তমান গুৱাহাটীত আছোঁ, মই ইয়াতে চাৰ্চ কৰিম গুৱাহাটী। ইয়াতে চাৰ্চ কৰিলোঁ গুৱাহাটী। আৰু আপুনি দেখিব গুৱাহাটীত যিমান হোটেল আছে ইয়াতে আহি যাব। অ'য়' এপছ যিমান হোটেল আছে অ'য়' গোটেই ইয়াতে আহিব। তাৰপিছত আপুনি তলত কেইটামান অপশ্যন দেখিবলৈ পাব, 4-5টামান। তাত আপুনি যাওক, কালেকশ্যনত টাচ কৰক আৰু এনেকৈ কেইটামান ভিতৰত অপশ্যন আহিব। তাৰপিছত আপুনি ইয়াতে যাওক, অ'য়' ৱেলকাম কাপলছ, ইয়াতে ক্লিক কৰক। তাৰপিছত এপ্লাই কৰক। লোডিং হ'ব এনেকৈ আপুনি দেখিব। তাৰপিছত আপুনি দেখিব ইয়াত নানান ধৰণৰ হোটেল আহিছে। ইয়াত যিমান হোটেল আহিব আপুনি দেখিব গোটেই কাপলছ ফ্ৰেণ্ডলি হোটেল হয়। ইয়াতে যিকোনো হোটেলত আপুনি বুকিং কৰি যাব পাৰে, কোনো ধৰণৰ সন্দেহ নোহোৱাকৈ। ইয়াতে চাব পাৰে, মই দেখাই দিছোঁ এইখন হোটেল। এইখন হোটেল হৈছে হোটেল প্লাজা ইন। ইয়াতে টাচ কৰক। ইয়াতে আপুনি ৰুমছবোৰ চাব পাৰে, কেনেকুৱা ফেচিলিটি আছে, ৰুমত কি কি ফেচিলিটি থাকিব ইয়াত চাব পাৰিব। ইয়াতে আছে আপোনাৰ AC চাব পাৰে, AC, TV, ৱাইফাই, কমপ্লিমেণ্টাৰী ব্ৰেকফাষ্ট, এনেকুৱা নানান ধৰণৰ অপশ্যন থাকিব। হোটেলত যি ফেচিলিটি থাকিব ইয়াত আহি যাব। তাৰপিছত আপোনাক কোন ডেটত হোটেল লাগিব ইয়াতে চাৰ্চ কৰক। ইয়াতে মই চাৰ্চ কৰিলোঁ 20, ছেকেণ্ড ডেট দিলোঁ 21। আপুনি যিহেতু কাপলছ ইয়াতে 2 কৰক আৰু ডান কৰক। এনেকৈ লোডিং হ'ব। তাৰপিছত আপোনাৰ ফাইনেলি এনেকৈ আহি গ'ল। আপুনি দেখিব ইয়াত আপোনাৰ কি কি ফেচিলিটি আছে আৰু আপোনাৰ কিমান এমাউণ্ট পৰিব, কেইদিনৰ কাৰণে বুকিং কৰা হৈছে, কোন ডেটত চেক আউট হ'ব, কোন ডেটত চেক ইন হ'ব, গোটেইখিনি থাকিব। আৰু লগত টোটেল এমাউণ্টটো থাকিব আপোনাৰ। ইয়াতে চাব পাৰে আপোনাৰ টোটেল এমাউণ্ট আহিছে 1339। আজি নিশ্চয় অলপ ৰেটটো কম আছে, তো গতিকে 1339 আহিছে। তাৰপিছত আপুনি ইয়াতে ডাইৰেক্ট বুক ৰুম লিখা আছে, ইয়াতে বুক কৰিব পাৰে। আৰু ইয়াতে দেখাব আপুনি যি আপোনাক ফেচিলিটি পাব, ইয়াতে লিখা আছে, চাই লওক, কাপলছ ফ্ৰেণ্ডলি। তাৰ বাবে আপোনাক ID কাৰ্ড লগত লাগিব। পান কাৰ্ড একচেপ্ট নকৰে, কোনো ধৰণৰ পান কাৰ্ড একচেপ্ট নকৰিব। ভেলিড এড্ৰেছ প্ৰুফ থকা এটা এজ প্ৰুফ আৰু এড্ৰেছ প্ৰুফ থকা ID হ'ব লাগিব।
আৰু সেইটো লৈ আপুনি হোটেলত নিসন্দেহে চেক ইন কৰিব পাৰিব তাৰ বাবে কোনো ধৰণৰ সমস্যা নহয় এনেকৈ নানান ধৰণৰ হোটেল আপুনি সাৰ্চ কৰি ল'ব পাৰে গুৱাহাটী বুলি নহয় অল ইণ্ডিয়াত অয়ো এপ চলি আছে এতিয়া আপুনি যোন ঠাইত হোটেল লাগে আপুনি বুকিং কৰিব পাৰে কাপলছ হোটেল লাগে ফ্যামিলি হোটেল লাগে যি ধৰণৰ হোটেল লাগে আপুনি ইয়াতে পাই যাব সৰুৰ পৰা ডাঙৰলৈ নানান ধৰণৰ হোটেল ইয়াতে পাব অয়ো এপছ থ্ৰু দি আপুনি বুকিং কৰিব পাৰে দিল্লী মুম্বাই গুজৰাট মহাৰাষ্ট্ৰ পুনে য'ত যাব তাতে আপুনি অয়ো এপছৰ দ্বাৰা বুকিং কৰি ল'ব পাৰে যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব